বন্ধুসকল আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই আপোনালোকক ইনষ্টাগ্ৰাম লাইক কেনেকৈ বঢ়াব পাৰি শিকাই দিম। যদি আপোনালোকৰ এটা দুটা লাইক আহে তেনেহ'লে এইটো ভিডিঅ' ভালদৰে চাওক। এইটো ভিডিঅ'ত মই কেনেকৈ লাইক কমেণ্ট বঢ়াব পাৰি শিকাই দিম। ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাব। প্ৰথম আপুনি ইনষ্টাগ্ৰামটো অ'পেন কৰি ল'ব। মই ইনষ্টাগ্ৰামটো প্ৰথম অ'পেন কৰি লৈছোঁ। অ'পেন কৰি ডাইৰেক্ট আপুনি পোষ্ট কৰি নিদিব। ডাইৰেক্ট আপুনি চাৰ্চ অপশ্যন যে দেখিছে চাৰ্চ আপুনি কৰিব লাগিব। কি বুলি চাৰ্চ কৰিব লাগিব আপোনালোকক শিকাই দিছোঁ। এই চাৰ্চ অপশ্যন যে দেখিছে তাত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰি ওপৰত আপুনি চাৰ্চ কৰিব চুনু ৰাজপুত বুলি চাৰ্চ কৰিব। চুনু বুলি চাৰ্চ কৰিব। চাৰ্চ কৰি আমাৰটো আহি যাব। এই একাউণ্টলৈ যাব। একাউণ্টত গৈ পিনি আপুনি একাউণ্টটো ফ'ল' কৰি ল'ব। দেখিছে ন ফ'ল' অপশ্যন যে আছে আপুনি তাক ফ'ল' কৰি ল'ব। এই মই ফ'ল' কৰি লৈছোঁ। ষ্টেপ বাই ষ্টেপ চাই যাওক আপোনাৰ ফ'ল'ৱাৰ বাঢ়িব আৰু লাইকো বাঢ়ি যাব। আপোনাৰ এইটো হৈ গ'ল। ফ'ল'ৱাৰটো কৰা হৈ গ'ল। তাৰপিছত আপুনি প্ৰফাইলত যাব। প্ৰফাইলত আপুনি চাই ল'ব ফ'ল'টো হ'ল নে নহ'ল। চাই লৈ পিনি আপুনি তাই পোষ্ট এটা আপলোড কৰিব। মই এইটো পোষ্টকে আপোনাৰ লাইভটো আপলোড কৰি দেখুৱাই দিছোঁ। পোষ্টটো আপলোড কৰিছোঁ। নেক্সট অপশ্যন ওপৰত আছে ন তাত আমি ক্লিক কৰি নেক্সট কৰি দিছোঁ। অ'কে মাৰিছোঁ। অ'কে পিনে আকৌ নেক্সট অপশ্যন যে আছে তাত আপুনি ক্লিক কৰিব। নেক্সট হৈ গ'ল। গৈ পিনি আপুনি ইয়াত অকণমান ৰখিব। ইয়াতে আছে টেগ পিপুল বুলি যে আছে আপুনি তাত ক্লিক কৰিব। ক্লিক কৰি মানে আপুনি পোষ্টাৰখন চুই দিয়াৰ লগে লগে আপোনালোকক এটা নাম লিখিবলৈ আহিব। পোষ্টাৰখন চুইছোঁ মই। তাৰপিছত আকৌ যোনটো ফ'ল' কৰিছে তাৰ নামটো আপুনি ইয়াত চাৰ্চ কৰিব। চুনু ৰাজপুত বুলি চাৰ্চ কৰি পিনি আপুনি টেগ দিছোঁ। তাৰপিছত ওপৰ ৰাইট চেনেল যে দেখিছে তাত আপুনি ক্লিক কৰিব। তাৰপিছত আপুনি টেগ পিপুলটো চাব তাত নামটো আহি যাব। আপুনি যাক ফ'ল' কৰিছে সেই ল'ৰাজনৰ নামটো আহি গৈছে। আহি গৈ মই এইটো ফেচবুকত পোষ্ট নকৰোঁ কাৰণে অফ কৰি দিছোঁ। অফ কৰি পিনে আপুনি শ্বেয়াৰ অপশ্যনত আপুনি ক্লিক কৰিব। আপুনি নাম লিখিম বুলি পাৰিব ওপৰত। নিজৰ লগত মই নাম লিখা নাই আপোনাক দেখাই দিছোঁ কাৰণে মই শ্বেয়াৰ অপশ্যনত ক্লিক কৰি পিনি শ্বেয়াৰ কৰিছোঁ পোষ্টটো। শ্বেয়াৰ কৰি দিয়াৰ লগত এইটো পোষ্টটো আহি গৈছে। পোষ্টটো ক্লিক কৰি পিনি মই লাইক আহিছে নাই চাইছোঁ। এটা লাইক দিছোঁ। তাৰপিছত আকৌ এই মানুহজন যে টেগ আছে টেগ কৰা মানুহজন তালৈ গৈছে মই চাইছোঁ। একবাৰ সেই মানুহজনৰ প্ৰফাইললৈ সোমাই গৈছোঁ। সোমাই গৈ পিনি কিনা গৈ পিনি মোৰ পোষ্টটো ইয়াত আহিছে নাই সেইটো চাইছোঁ। তললৈ গৈছোঁ। মোৰ পোষ্টটো বহুত তললৈ গৈছোঁ। বহুত ল'ৰাই এনেকৈ দিয়ে কাৰণে দেখিছে পোষ্টটো কিমান দৌৰলৈ গুচি আহিলে। মই ক্লিক কৰি চাইছোঁ। এতিয়া লগে লগে চাওক 27 ছেকেণ্ডত 4টা লাইক আহি গৈছে। আৰু এনেকৈ মোক আহি গৈ থাকিব। মই বেক আহি পিনি মোৰ প্ৰফাইলত গৈ পিনি দেখুৱাই দিছোঁ। একবাৰ ৰিফ্ৰেছ কৰিছোঁ। ৰিফ্ৰেছ কৰি পিনি ক্লিক কৰি পিনি দেখুৱাই দিছোঁ। ক্লিক কৰিছোঁ। এইটো চাওক 5টা লাইক আহি গ'ল 47 ছেকেণ্ডত। 1 মিনিটে হোৱা নাই লাইক আহি গ'ল। এনেকৈ আপুনি পোষ্টটো কৰিব। ডাইৰেক্ট আপুনি ইভাগে পোষ্ট কৰি দিয়াৰ কাৰণে আপোনালোকৰ লাইক নাহে আৰু লাইকো আহিব কমেণ্টো আহিব ফ'ল' আহিব চব আহিব এনেকৈ কৰিলে। কিন্তু এইটো ষ্টাইলত আপুনি কৰিব লাগিব। এই দেখিছে এইটো ষ্টাইলত কিন্তু মই যেনেকৈ শিকাইছিলোঁ সেনেকৈ ষ্টেপ বাই ষ্টেপ কৰি যাব আপোনালোকক আহিব। কিন্তু আপুনি এটা টাইমত কৰিব লাগিব। ৰাতি 8টা বজাত কৰিব। তেতিয়াহে আপোনালোকৰ অনলাইন থাকে মানুহবিলাক। আপুনি এতিয়া কৰিলোঁ বুলি আপুনি দিনত 1-2 বজাত যেতিয়া তেতিয়া সেইটো পোষ্টটো কৰি নিদিব। আপোনালোকে যেতিয়া তেতিয়া পোষ্টটো কৰাৰ কাৰণে আপোনালোকৰ লাইক নাহে। আপুনি ৰাতি 8টাৰ পৰা 9টাৰ ভিতৰত আপুনি কৰিব লাগিব। তেতিয়া আপোনালোকক জাষ্ট নাও 100 লাইক 200 লাইক সেনেকৈ গুচি আহিব। দেখিছে না 7টা গুচি আহিলে। আপোনাৰ লাইভ 1 মিনিট হৈছে 7টা গুচি আহিছে। মই এনেকৈ আহি থাকিব। মই আপোনালোকক পোষ্টটো কৰি দেখাইছোঁ কেনেকৈ আপলোড কৰিব লাগে কেনেকৈ লাইক বাঢ়ে কমেণ্টো আহিব। এতিয়া লাইকে 7টা আহিছে 1 মিনিটত। 2 মিনিট হ'ল 7টা আহিছে আৰু আহি গৈ থাকিব। আপোনালোকে ৰাতি 8টা বজাতহে এইটো পোষ্ট কৰিব। তাৰ বাহিৰে নকওঁ মানুহবোৰ অনলাইন নাথাকে। আছিলে ভিডিঅ'টো ইমান আছে। মই এইটো ভিডিঅ' ফটোটো ডিলিট কৰিছোঁ। মই এতিয়া আপোনালোকক দেখাইছিলোঁ কেনেকৈ লাইক বঢ়াব পাৰি লাইভ প্ৰুফ আপোনালোকক দেখাই দিছোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ আগলৈ এনেকৈ উত্তম ভিডিঅ' পাব।